বুজিবলৈ চেষ্টাই নকৰিলে তাৰমানে অলপ বুজিবলৈ চেষ্টা কৰিব লাগিছিল গতিকে বুজিবলৈ যেহেতু চেষ্টা নকৰা জুপিতৰা ভূঞাৰ বিবাহ বিচ্ছেদৰ ঘটনাটো আপোনালোক সকলোৱে গম পাইছে চাগে ছ'চিয়েল মিডিয়াত এই ঘটনাটো খুবেই ভাইৰেল হৈ পৰিছে তেওঁ এটি সাক্ষাৎকাৰত তেওঁৰ স্বামীৰ বিষয়ে শুকাই কেনেকৈ কান্দি ক'লে তাৰ অকণমান ভিডিঅ' লৈ আহিছে আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু সঁচাকৈ বহুত বেয়া লাগিলে তাৰমানে যে অকল মোৰ দুখ নাছিলে কিন্তু সেইটো ক্ষেত্ৰত মানে কেতিয়াবা দুখ লাগে তথাপি মই ক'বলৈ নিবিচাৰোঁ কিন্তু নুবুজিলে মোক বুজিবলৈ চেষ্টাই নকৰিলে তাৰমানে অলপ বুজিবলৈ চেষ্টা কৰিব লাগিছিল গতিকে বুজিবলৈ যেহেতু চেষ্টা নকৰা এজন মানুহৰ লগত থাকিটো জীৱনটো তুমি বহুত ডাঙৰ দুখ এটা গতিকে তাৰপিছত আৰু মই সদায় মোৰ এটাই কথা মই সদায় হাঁহি থাকি ভাল পাওঁ তোমালোকে দেখিছাই ফটোত মই সদায় হাঁহি থাকি ভাল পাওঁ জীৱনটো উপভোগ কৰি ভাল পাওঁ সদায় মানুহে জীয়াই থাকিব লাগে মোৰ সেইটোৱে কথা কিন্তু সেইটোৱে কথা যে মোক ক'ব লাগিছিল কথাখিনি মোক নক'লে সেইটো মোৰ দুখ থাকি গ'ল মনত মানে ভিতৰতে থাকিলোঁ তেওঁ নেজানো মই বুজিয়ে নাপালোঁ তাৰমানে মানুহজনক তাৰমানে যে ভাল পায় নে নাপায় নে কি কথা মই কিন্তু আজিলৈকে মই একো বেয়া কোৱা নাই মোক কোনোদিন তেওঁ মোক একো বেয়া কাম কৰা নাই কিন্তু মই সুখী নাছিলোঁ গতিকে তেওঁক যেতিয়া মই ক'লোঁ যে আমি বেলেগ হৈ যাওঁ তেওঁ ক'লে হ'ব সেইটোৱে মোৰ ডাঙৰ দুখ হৈ গ'ল মই কেনেকৈ কৈ দিব পাৰে মানুহ এজনে তেওঁক দুখ নিদিওঁ কিন্তু মোৰ তেওঁৰ কাৰণে দুখ নালাগে দুখ লাগে মোৰ মা দেউতাৰ কাৰণে মোৰ দুখ লাগে